নমস্কাৰ, মই বৰুৱাই সকলোকে শিৱৰাত্ৰিৰ শুভেচ্ছা জনাইছোঁ। গেৰুৱা ৰঙৰ পোছাক পৰিধান কৰি যাম আজি অফিচলৈ বুলি। তাৰ আগমুহূৰ্তত যাম শিৱ বাবাৰ মন্দিৰত পূজা কৰিবৰ বাবে আৰু সকলোৰে কুশল মংগলৰ বাবে প্ৰাৰ্থনা কৰিম আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আজি শিৱৰাত্ৰিৰ দিনটোত মই বৰুৱাই কেনেধৰণে পাৰ কৰোঁ এই দিনটো। আৰু ঠিক এনেদৰেই অফিচ যোৱাৰ আগমুহূৰ্তত মই বিশ্বনাথ ঘাটৰ শিৱ মন্দিৰলৈ আহিলোঁ এগছি চাকি জ্বলাবৰ বাবে আৰু মই সকলোৰে মংগলৰ বাবে ইয়াতে আজিৰ শিৱৰাত্ৰিৰ দিনটোত প্ৰাৰ্থনা কৰিম। এনেদৰেই মন্দিৰৰ সন্মুখত থকা এখন দোকানৰ পৰা এগছি চাকি আৰু দুটা বেলপাতৰ সৈতে এপেকেট ধূপ লৈ সোমাই গ'লোঁ মন্দিৰৰ ভিতৰলৈ। এনেকৈ চাকি তাকি জ্বলোৱা হৈ গ'ল। এই বিশ্বনাথ মূল মন্দিৰ ভাগলৈ আহিছিলোঁ এপাক। আমি যদি কওঁ এইখনে হৈছে গুপ্তকাশী বিশ্বনাথ আৰু ইয়াতে শিৱৰাত্ৰি উপলক্ষে সকলোৱে ধূপ ধকা জ্বলাবলৈ বহুত মানুহ হৈছে ইয়াতে আজি। আপোনালোকক মই যিমানখিনি পাৰোঁ দেখাইছোঁ আৰু বিশ্বনাথ বুলি ক'লে এইখনেই হ'ল বিশ্বনাথ ঘাট গুপ্তকাশী। এনেদৰেই মই মোৰ ৰাতিপুৱাটো মন্দিৰত পাৰ কৰি মই আহি গ'লোঁ মোৰ অফিচ আৰু ইয়াতেই মোৰ পেণ্ডিং ৱৰ্কছবিলাক মই কমপ্লিট কৰিলোঁ বৰ্তমান আৰু কমপ্লিট কৰি মোৰ ষ্টাফৰ লগত মই অলপ সময় পাৰ কৰি এতিয়া মই যাম মোৰ ষ্টাফৰে এজনে পতা শিৱৰাত্ৰিৰ মন্দিৰ ভাগলৈ। তাতো এতিয়া মই এভাগ সেৱা কৰিমগৈ। মহাভাৰতখন বেলেগকৈ পঢ়িব নালাগে আৰু এইখন পঢ়িলেই হ'ব। কেতিয়া আছে চাবা ক'ত গৈছা মুণ্ডা? অ' খুৰা মুণ্ডা ক'ত গৈছে? বৰ্তমান মই প্ৰশান্তক লৈ পেলাই আহি পালোহি মুণ্ডাই স্থাপন কৰা এই শিৱ মন্দিৰ ভাগত। যিহেতু এই মন্দিৰ ভাগত কোনো ধৰণৰ পূজাৰী নাই, আমি কেনেধৰণে সেৱা কৰোঁ এবাৰ চাওকচোন। कर्पूरगौरं करुणावतारं संसारसारं भुजगन्धारं सदा वसन्तं हृदयारविन्दे भवं भवानी सहितं नमामि। सर्वमङ्गलमङ्गल्ये शिवे सर्वत्र साधिके शरण्यत्र्यम्बके गौरी नारायणे नमस्तुते। নারায়ণ নমস্তে। হে ভগৱান মুকেশ দূৰ বৰগাঙৰ পৰা আহিছে আপোনাৰ ওচৰত মাৰুতি দোকানৰ টি শার্ট পিন্ধি আহিছে। आपको आशीर्वाद देने के बाधा भी और के कहते मैंने प्रभु सब पे खुला रहा वाला संदे मंगल होगा आपने पार्वती माँ बाबा हाँ प्रथमते पार्वती माँ धुई मेले साफा करी गणेश बाबा अशोक अशोक सुंदरी कार्तिक তাৰপিছত পাৰ্বতীক ধুই পেলাই হে बाबा जी ঠিক এনেদৰেই আমি সেৱা কৰিলোঁ আৰু ইজনে সিজনক আশীৰ্বাদ কৰিলোঁ। আশীৰ্বাদটো আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট বক্সত জনাবচোন। আৰু শেষত
মই এই ভিডিঅ'টোত থকা প্ৰশ্নটোৰ so নমস্কাৰ উত্তৰ বন্ধুসকল। দি পেলাই ভিডিঅ'টো শেষ কৰিম। প্ৰথম আজি হৈছে মহাশিৱৰাত্ৰি। তো আমাৰ এটা চবৰে কি আছে যে আমি মহাশিৱৰাত্ৰিৰ দিনাখন ৰাতি চবেই ভাং খাম মানে ধৰক ঘোটা খাম, কোনোবাই ভাঙৰ লাডু খাম, কোনোবাই ভাং খাম। তো এনেকুৱা এটা ঘটনা হয়। কিন্তু আমি জানো নে নাজানো যে আজি শিৱৰাত্ৰিটো আমি কিয় পালন কৰোঁ, শিৱৰাত্ৰি কিয় পালন কৰোঁ? আৰু এইটো যদি উত্তৰটো আমি সাধাৰণভাৱে ল'ব বিচাৰোঁ তেনেহ'লে হৈ গৈছে কি আজি মা পাৰ্বতী আৰু শিৱ বাবাৰ মাজত বিবাহ হৈছিলে আৰু আজি নিশাটোতেই তেখেত দুজনৰ মিলন হৈছিলে। গতিকে আজি দিনটো আমি সেইকাৰণে শিৱৰাত্ৰি হিচাপে পালন কৰোঁ। আৰু আজি অতীতৰ পৰাই আমাৰ শিৱৰাত্ৰিটো হৈছে ইণ্ডিয়াৰ হিন্দুজিমৰ চবতকৈ ডাঙৰ ফেষ্টিভেল। আৰু এইকণতে এটা সৰু হিষ্ট্ৰী আছে শিৱৰাত্ৰিক লৈ পেলাই যে আমি সাগৰ মন্থনৰ কথা হয়তো সকলোৱে নাজানো বা জানো। সাগৰ মন্থন যেতিয়া হৈছিলে তেতিয়া এফালে দেৱতাসকল আৰু এফালে অসুৰসকলে যি এডাল সাপৰ জৰিয়তে সাগৰ মন্থন কৰিছিলে, সেই সাগৰ মন্থন কৰি থাকোঁতেই তাৰ পৰা বিষ ওলাইছিলে। সেই বিষ এই শিৱৰাত্ৰিৰ দিনাখনেই বাবা শিৱ শংকৰে সেই বিষ সেৱন কৰি পৃথিৱীক বিষৰ পৰা মুক্ত কৰিছিলে। তো ইয়াৰ লগতে এইটো এটা হিষ্টৰিকেল হিষ্ট্ৰী হয় বুলি মই ভাবোঁ যে শিৱৰাত্ৰিৰ লগত জড়িত এটা হিষ্ট্ৰী যে সাগৰ মন্থনৰ পৰা যেতিয়া বিষ ওলাইছিলে আমাৰ বাবাৰ গলাটো চাব নীলা, শিৱ বাবাৰ সেই নীলা গলাটো মানে সেয়াই। তাৰপৰা যেতিয়া বিষ ওলাইছিলে সাগৰ মন্থনৰ পৰা তেতিয়া বাবাই সেই বিষখিনি তেখেতে এনেকৈ খাই দিওঁতে তেখেতৰ ডিঙিৰ যিটো অংশ সেইখন অংশ নীলা হৈ গ'ল। আৰু সাগৰ মন্থনৰ আপোনালোকে সাগৰ মন্থনৰ বহুত কথা আছে, তাতে এটা হিষ্ট্ৰীৰ কথা, সাগৰ মন্থন কোনে হৈছিলে, কিয় হৈছিলে। তো সেইখিনি বস্তু আপোনালোকে অকণ চাব, তাতে গম পাব সাগৰ মন্থন কেনেকৈ হৈছিলে, কিয় হৈছিলে। আৰু ৰাহু কেতু বুলি আমাৰ এটা খুব এতিয়া দেখা যায় যে ৰাহু কেতুৱে আজি চন্দ্ৰগ্ৰহণ হ'ল, সূৰ্যগ্ৰহণ হ'ল। এই বস্তুটো কি একচুৱেলি সেই সাগৰ মন্থনৰ সময়ত যেতিয়া একেবাৰে শেষত অমৃত ওলাইছিলে, ভগৱান শ্ৰীকৃষ্ণই অমৃত বিলাবলৈ গৈছিলে মোহিনী হৈ পেলাই। তো যেতিয়া গৈছিলে তেতিয়া অসুৰক এক লাইনত বহুৱাইছিলে আৰু দেৱতাসকলক এক লাইনত বহুৱাইছিলে। বুদ্ধি কৰি অসুৰসকলক অমৃতৰ জেগাত মানে অমৃত নোহোৱা বাচনত কিবা বেলেগ দি আছিলে আৰু দেৱতাসকলক অমৃত খুৱাইছিলে। সেই দেৱতা লাইনতে দুজন ৰাহু আৰু কেতু নামৰ অসুৰ আহি পেলাই বহিছিলে আৰু সেই অমৃত পান কৰি থাকোঁতেই কি হৈছিলে, ধৰা পৰিছিলে যে তেখেতসকলে অসুৰ হৈ পেলাই দেৱতাৰ লাইনত বহি অমৃত পান কৰিলে। আৰু তেতিয়াই বিষ্ণুৱে তেখেতৰ সুদৰ্শন চক্ৰৰ জৰিয়তে তেখেতসকলৰ ডিঙি দুটা কাটি দিছিলে আৰু তেখেতসকলে অমৃত পান কৰাৰ পৰা তেতিয়ালৈকে অমৰ হৈ থাকিলে। আৰু সেইটোৱেই কয় যে ৰাহুৱে যেতিয়া এনেকৈ চন্দ্ৰটো মুখেৰে এনেকৈ খাই দিয়ে তেতিয়া পিছৰ অংশয়েদি চন্দ্ৰটো ওলাই যায়। সেইকাৰণে এটা আগৰ পৰা চলি আছে কাহাৱত। একচুৱেলি চাইণ্টিফিক দিনত এইবিলাক কথা কোৱাটো ভুল হ'ব, কিন্তু তেনেকুৱা এটা আমাৰ সৰু কথা হিন্দুৰ মাজত প্ৰচলিত হৈ আছে। আৰু ধন্যবাদ আপোনালোকে মোৰ সম্পূৰ্ণ ভিডিঅ'টো চালে, আৰু আশা কৰিম আপোনালোকে মোক ভিডিঅ'বিলাক লাইক কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।